फ्रेंड्स মই গীতিকা সুগা চ্যানেললৈ সকলোকে স্বাগতম জনাইছো আজি আপোনালোকলৈ লৈ আহিছো 2024 বৰ্ষৰ প্ৰথমটো ভিডিও সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা যাচিলো আৰু মই এতিয়া বনাই আছো চাহ এই গাখীৰ চাহ বনাই আছো মানুহ বেছি এনে একচন আছে গাখীৰ আৰু দিলো মই গোলাপ ফুলৰ পাত আজি মই এটো স্পেশাল চাহৰ ৰেচিপিটো আপোনালোকক দি দিছো আৰু ইয়া দিছো ইলাচি খুন্দি দিছো ইলাচি পাঁচটা খুন্দি দিছো এতিয়া ইয়া খুন্দি মাদা সৰু সৰু কৰি লৈছো আদা কিডখৰ এতিয়া চাহত দিছো মই আদা এতিয়া দিমে চেনি আজি 1 লিটাৰ গাখীৰৰ চাহ বনাইছো গাখীৰতে বনাইছো চাহ চাহৰ লগত খাম এয়া বুন্দিয়া লাডু আৰু এয়া কেক এটা কালিতে বনাই থৈছিলো এইটো পিচ কৰো এতিয়া চাহৰ লগত খাব লাগিব টাইক মেখেলা চাদৰটো লাগে মেখেলা চাদৰটো আনিবলৈ যাম মই এখানে পইচা থৈছো তো পানী আছে দেখোন বৰবানি মগজটো লগাই কথা কবই দিয়ে নহব মোক হেপিনিয়া বাইদেউ আহিছা বহা বহা চাহ খাবলৈ বহা বহিলো চাহ খাবলৈ ওলা এ বহা বহা আয়ো ছুটি ঠিক কৰি লৈছি ও কেমেৰা চাই চাইহে বহে কোনোবা নাজানে ছুটি ঠিক কৰি দিলে আপোনালোকে সুনিতা আজি নিউ ইয়াৰৰ দিনাখন আমাৰ ভণ্টিয়ে এয়া ভিনিয়েকৰ জোতা চাফা কৰি আছে অফিচলৈ যাবলৈ এইয়া এয়া জোতা চাফা কৰিছে ভিনিয়েকৰ বছৰেকৰ প্ৰথম দিনটোত এতিয়া অকণমান ওলাই আহিছো মানে ইমান কিবা কিবি বজাৰ কৰিবলৈ আছে ঘৰৰ বজাৰ নহয় কি কাৰণে বজাৰ কৰিছোঁ দেখাম বাৰু আৰু পূজাৰ সামগ্ৰী মানে পূজা নহয় মানে নামঘৰত এখন শৰাই দিয়া হ'ব তাৰ বাবে হয় গম পাবই বাৰু আগৰ ভিডিঅ'বোৰ চাই থাকিলে আপোনালোকে দেখিব পাৰিবই তো এখন আহিছোঁ আমি ৰিলায়েন্স ছুপাৰ মাৰ্টলৈ ইয়াৰ পৰা বস্তুকেইটা পটাপট বজাৰ কৰি লওঁ কাৰণ মোৰ দুইটা পোৱালি শুই আছে সিহঁতি শুই থাকোঁতে ঘূৰি গৈ পাবগৈ লাগিব এতিয়া গধূলি চাহৰ পাৰ্টি চলি আছে পপকৰ্নৰ লগত বায়েক ভনীয়েক বাপেক এইফালে আইতা আইতা ঠিক আছে আৰু হাই কৈ দিয়া হেপী নিউ ইয়েৰ কৈ দিয়া হেপী নিউ ইয়েৰ গাইজ কৈ দিয়া হেপী নিউ ইয়েৰ গাইজ কৈ দিয়া নোকোৱা হেপী নিউ ইয়েৰ কৈ দিয়া হেপী নিউ ইয়েৰ কৈ দিয়া নোকোৱা আমাৰ সৌ বেবীয়ে ক'ব নেকি হেপী নিউ ইয়েৰ ক'ব নেকি হেপী নিউ ইয়েৰ ক'ব নি হেপী নিউ ইয়েৰ কমা হেপী নিউ ইয়েৰ ক'ব নি হেপী নিউ ইয়েৰ ফ্ৰেণ্ডছ আজি 2 তাৰিখ ৰাতিপুৱা
ব্ৰেকফাষ্ট কৰি মেলি এয়া ছোৱালীক লৈ আহি আছোঁ স্কুললৈ। মানে ছোৱালী অংগনবাদী স্কুললৈ আহি আছোঁ। তাই বোলে আজি স্কুললৈ যায়। এদিন মোৰ লগত আহিছিলে, কিবা এটা কাম আছিলে মোৰ অংগনবাদী স্কুলত, তো মই আহিছিলোঁ। তো মোৰ লগত আহিলে, তাই ভাল থাকিলে, অলপ সময় ভাল পালে। আৰু এদিন আহিছিলোঁ, দুদিন আহিলোঁ মই, দুদিনে মোৰ লগত আহি তাই আজি মনত পৰিলে স্কুললৈ যাবলৈ। তো স্কুললৈ আহিছে এয়া এইখনত খোজকাঢ়ি হাই কৈ দিয়া, মামাটো হাই কৈ দিয়া এইফালে হাই। স্কুললৈ লৈ আনিছোঁ ভণ্টিয়ে মই। তাৰপিছত মোৰ অলপমান কাম আছে, সেইখিনি কামখিনি কৰি মই উভতি যাম। ভণ্টি থাকিব এই লগত স্কুলত, অলপ সময় থাকিব, খুব বেছি 20-25 মিনিটমান থাকিব চাগে স্কুলত। সেয়াই স্কুললৈ আহিছে আৰু চাগে উভতি যাওঁতে লগত লৈ যাবই পাৰিম। এই দে অঁ চশমা পিন্ধি মেলি ছোৱালীজনী মোৰ চাই দিয়া, হাই কৈ দিয়া, হেপী নিউ ইয়েৰ কৈ দিয়া। হাই গাইজ, এতিয়া গধূলি খানা বনোৱাত পুৰা ব্যস্ত হৈ আছোঁ। পিঁয়াজি খাই এয়া ভণ্টিয়ে পিঁয়াজি খাইছে, তো ময়ো খাই আছোঁ। খাই বনাই আছোঁ। ৰাতি ৰুটি খাওঁ আমি, ৰুটি বনাই আছোঁ আৰু ঘুগুনি লগত আছে মাংস বনাই আছোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাই আছোঁ। তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব দেই। আজিলৈকে আহোঁ, বাই বাই।